সম্পৰ্কসকলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ বৰ্তমান আপোনাৰ স্কন মন্দিৰ, মানে আপোনাৰ স্কন মন্দিৰটো আপোনাৰ উলুবাৰীত আছে। এই দেখিছেনে এই মন্দিৰটো আমি দৰ্শন কৰিম আৰু আপোনালোকক দেখুৱাম, এই মন্দিৰ ভাগ দেখুৱাম। আৰু এই মন্দিৰটোত আহিলে মানে আপোনাৰ খুবেই ভাল। এইপিনে দেখা আৰু মানে এইটো আপোনাৰ শ্ৰীকৃষ্ণৰ মন্দিৰ হয়, চবেই আহিব পাৰে, ইয়াত আপোনাৰ বাধা নাই। ব'ল আহা, কোন মন্দিৰটোত আহি কেনেকুৱা লাগিছে? ভাল লাগছে। আপোনাৰ এইটো শ্ৰীকৃষ্ণৰ মন্দিৰ হয়, আপোনাৰ কৃষ্ণ মন্দিৰ। এই মন্দিৰটোত চবেই আহিব পাৰে আৰু আপোনালোকক মই মন্দিৰ ভাগ গোটাই দেখুৱাই দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আশীৰ্বাদ কৰিব আগলৈ যাতে ভাল ভাল মই ভিডিঅ' দিব পাৰোঁ। এই আপোনাৰ এই চিৰি দি উঠি যাই পেলাই আপোনালোকক মই মন্দিৰ ভাগ দেখি আছোঁ। আৰু ভাবচোন তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই দেখিছেনে আপোনাৰ মানুহ আহিয়ে আছে, মানুহ আহি আছে আৰু মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাওক। গোটাই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এই মন্দিৰ ভাগ দেখুৱাই দি আছোঁ। তেতিয়া আহক মোৰ লগত, আমি পামেই এতিয়া আপোনাৰ গোটাই মন্দিৰ ভাগ আমি দেখুৱাই দিম। এই মানুহ দেখিছেনে, এইটো মন্দিৰ, এই মন্দিৰ আৰু এই মন্দিৰটোত আপোনাৰ মানুহবিলাক ওলাই আছে, আপোনাৰ এই মন্দিৰ ভাগ আৰু মানুহ আছে। আদিবাসী আপোনাৰ পুৰা খুবেই ভাল লাগে আৰু বহুত মানুহ আহিছে দিয়ক। মই মানে প্ৰথম আহিছোঁ, পুৰা